বহুত দিনৰ মূৰত এইক লগ পাইছোঁ। মানে মই জন্মনিহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু ৰাতিপুৱা সিহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ। একদম পথাৰৰ মাজে মাজে ৰাস্তাৰ ফালে গৈ আছোঁ। বতৰটো ধুনীয়া বহুত আৰু সেউজীয়া হৈ আছে চবফালে। বাটতে আমি হেলচ খালোঁ, মেটেকা ফুল দেখিলোঁ, ঢেকীয়া দেখিলোঁ, চব এফালৰ পৰা বুটলি আনিছোঁ। আৰু এইফালেতো আমি যে চেম্পু দি এনেকৈ বুলবুলিটো ফুলাওঁ, সেইটো এটা গছৰ পাতেদি আমি এনেকৈ ফুলাইছোঁ। বহুত ধুনীয়া লাগিছে বস্তুটো দেখি। এয়া মেটেকা ফুল দেখিলোঁ, মেটেকা ফুলো ধুনীয়াকৈ বুটলি লওঁ বুলি ভাবিলোঁ। বহুত দিনৰ পৰা বুটলিম বুলি ভাবি আছিলোঁ। দুইজনীয়ে মিলি মানে আজি চব লোকেল বস্তু উঠাই দিছোঁ ধৰি লৈ। এয়া ইমানখিনিমান আৰু আছিলে, চাইকেলত এনেকৈ থৈ গৈছোঁ। বাটৰ এনেকৈ আহি আছোঁ, তাই চাইকেল চলাই চলাই গৈ আছে এনেকৈ, আৰু মই খোজকাঢ়ি গৈ আছোঁ। আৰু ধুনীয়াকৈ অলপমান আমি এনেকৈ চাইকেল চলাই চলাই আহি আছোঁ। মই উঠি গৈ আছোঁ, মানে মই তাইতকৈ অকণমান ক্ষীণ কাৰণে তাইকে চলাবলৈ দিছোঁ। তাৰপৰা তাই এইফালে ধুনীয়াকৈ গ'ল বেতগুটি দেখি বেতগুটি ছিঙিবলৈ। তাৰপৰা বেতগুটি এনেকৈ ছিঙি মেলি আহি আমি ধুনীয়াকৈ ভাত পানী খাই বৈ আকৌ আমি সন্ধিয়া মানে উভতি মানে এনেকৈ গ'লোঁ অলপ ওলাই ম'ম' খাম বুলি। ম'ম' খাই ধুনীয়াকৈ এগৰাকী চাওকচোন এনেকুৱা একদম জ্বলা লৈ তাই খাব পাৰিছে, কিন্তু মই জ্বলা খাবই নোৱাৰোঁ। খাই বৈ ধুনীয়াকৈ ঘৰলৈ আহিলোঁ।